নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজি আমি ভিডিঅ'টিত আলোচনা কৰিম যে আপোনালোকক কম যে এটা ইউটিউব চেনেল আপোনালোকে কেনেকৈ খুলিব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চালে আপোনালোকে সম্পূৰ্ণ গম পাব যে কেনেকৈ ইউটিউব চেনেল এটা খুলিব পাৰি। প্ৰথম লাগিব যে আপোনালোকৰ এটা একাউণ্টৰ প্ৰয়োজন হ'ব, গুগল একাউণ্টৰ। ছেকেণ্ডতে প্ৰয়োজন হ'ব আপোনালোকৰ বিষয়। আজি বাৰু বিষয়টোৰ বিষয়ে আলোচনা নকৰোঁ। আজি প্ৰথম আলোচনা কৰোঁ যে আপোনালোকে গুগল একাউণ্টটো কেনেকৈ খুলি পেলাই ইউটিউবৰ লগত কেনেকৈ আপোনালোকে সংলগ্ন কৰি আপুনি এটা নতুন ইউটিউব চেনেল খুলিব পাৰিব। আৰু ইমানতে এটা কথা কওঁ যে ইউটিউব চেনেল খুলিবলৈ হ'লে সদায় এটা ফ্ৰেছ এটা নতুন গুগল একাউণ্টৰে প্ৰয়োজন হয়, যিহেতুকে ইউটিউবে বিভিন্ন ধৰণৰ বস্তুবিলাক চাৰ্চ কৰি থাকে, নতুন বস্তুবিলাক চাৰ্চ কৰি থাকে। যদি আপোনাৰ 2018-17 চনৰে যদি আপোনালোকৰ যদি কিবা এটা একাউণ্ট আছে গুগল একাউণ্ট, গতিকে সেই একাউণ্টৰে আপোনালোকে ইউটিউব চেনেলটো নুখুলিব। আপোনালোকে এটা নতুন ফ্ৰেছ এটা নতুনকৈ এটা একাউণ্ট খুলি লওক, গুগল একাউণ্ট খুলি পেলাই আপুনি ইউটিউবৰ লগত সংলগ্ন কৰি পেলাই আপোনালোকে ইউটিউব চেনেলটো খুলিব পাৰে। আহক তেনেহ'লে আপোনালোকক দেখুৱাই আছোঁ যে কেনেকৈ আপোনালোকে এটা ইউটিউব চেনেল গুগল একাউণ্টৰ জৰিয়তে খুলি পেলাই আপোনালোকে ইউটিউব চেনেল এটা খুলিব পাৰে। এইটো সকলোৱে জানে যে সকলোৰে এটা ইউটিউব খুলিবলৈ হ'লে এটা একাউণ্টৰ প্ৰয়োজন হয় আপোনালোকে। গতিকে সিমান টানো নহয় একাউণ্টটো খুলিবলৈ, গতিকে সহজে। তথাপিতো মই আপোনালোকক দেখুৱাই দিছোঁ সহজ হোৱাৰ কাৰণে কেনেকৈ কৰিব, কেনেকৈ খুলিব। গতিকে আহক তেনেহ'লে আমি গুগল একাউণ্টটো কেনেকৈ খোলে আৰু ইউটিউবৰ লগত কেনেকৈ সংলগ্ন কৰে সেইটো আপোনালোকক দেখুৱাই আছোঁ। আহক। ইউটিউব চাবলৈ হ'লে সকলোৰে এটা একাউণ্টৰ প্ৰয়োজন হয়। গতিকে তথাপিতো নতুন একাউণ্ট এটা কেনেকৈ খুলিব, প্ৰথমতে আপোনালোকে ছেটিংছত গৈ পেলাই গুগলত যাওক। যাই পেলাই আপোনালোকে যদি এনেকৈ একাউণ্ট খোলাই থাকে তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এড এনাডাৰ একাউণ্ট আহিব, তাত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপোনালোকে এনেকৈ আহি যাব, এখন চাৰ্ট খোলা হ'ব। তাৰপিছত আপোনালোকে ৱেইট কৰিব পাৰে অকণমান সময়, যদি নেটৱৰ্ক বেয়া হয় ডাটাটো অন কৰিবই। তাৰপিছত আপোনালোকে এনেকৈ আহিব, এখন তাত ক্ৰিয়েট একাউণ্টত ক্লিক কৰি ফৰ মাই চেল্ফ কৰি দিয়ক। তাত ক্লিক কৰি দিলে আপোনালোকে এনেকৈ ফাৰ্ষ্ট নেম ভৰাওক। আপোনালোকে ছাৰ নেমত আপোনালোকে ধৰি লওক আপোনালোকৰ যি উপাধি সেইটো লিখি দিব পাৰে। আপোনালোকে এনেকৈ লিখি দিয়ক নামটো, ফাৰ্ষ্ট নেম, তাৰপিছত ছাৰ নেমত আপোনালোকে উপাধিটো লিখি দিব পাৰে। দি পেলাই ক্লিক নেক্সট কৰি দিয়াৰ পিছত আপোনালোকৰ ডেট, মান্থ আৰু ইয়াৰ আপোনালোকৰ জন্ম এইটো দিব পাৰে। তাৰপিছত আপোনালোকে এনেকৈ ডেট, মান্থ, ইয়াৰ দি পেলাই আপোনালোকে এটা জেণ্ডাৰ চিলেক্ট কৰি লওক, মেল ফিমেল যিকোনো যি হয় আপোনালোকে, আৰু নেক্সট কৰি পেলাই এনেকৈ দিয়ক। আপোনালোকে এটা অপশ্যনেল এনেকুৱা ইমেইল কেইটামান আহিব, আপোনালোকে নতুনকৈও ল'ব পাৰে, নতুনকৈ বা তেনেকৈ তাৰ পৰা বাছি ল'বও পাৰে। লৈ পেলাই আপোনালোকে ইয়াতে পাছৱৰ্ড দি দিয়ক। নেক্সট কৰি পেলাই পাছৱৰ্ড দি দিয়ক। দি পেলাই আপোনালোকে নেক্সট ক্লিক কৰি দিব। পাছৱৰ্ডটো আপোনালোকে এনেকৈ দি দিয়ক, টাইপ কৰি দি দিয়ক কি দিয়ে। দি দিয়াৰ পিছত আপোনালোকে ইয়াতে নেক্সট কৰি দিব। নেক্সট পাছৱৰ্ড দিয়াৰ পিছত নেক্সট কৰি দিলে আপোনালোকৰ এনেকৈ আহিব এখন চাৰ্ট। তাৰপিছত আপোনালোকে স্ক্ৰল কৰক তলৰফালে, য়েছ আই মিন কৰি দিয়ক। ইয়াৰ পিছত এনেকৈ আহিব, আপোনালোকৰ নামটোৰে এনেকৈ আহি যাব। তাৰপিছত আপোনালোকে নেক্সট কৰি দিলে স্ক্ৰল কৰি দিয়ক তলৰফালে, আই এগ্ৰী কৰি দিয়ক। দিয়াৰ পিছত আপোনালোকৰ একাউণ্টটো ইয়াতে খোলা খাই যাব আৰু লগ আপোনালোকৰ ডিভাইচত সেইটো লগ ইন হৈ যাব আৰু এক্টিভ হৈ যাব গুগল একাউণ্টৰ লগত। এইটো গুগল একাউণ্টৰ লগ ইন হৈ আছে আপোনালোকৰ ডিভাইচত। এনেকৈ গুগলত আপোনালোকৰ ডিভাইচত একাউণ্টটো লগ ইন হৈ যাব। তাৰপিছত আপোনালোকে বেক কৰি পেলাই ওলাই আহক। এতিয়া আপোনালোকে ইউটিউবলৈ যাওক, ইউটিউবত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপোনালোকে ৰাইট ছাইডৰ কৰ্নাৰত যে আপোনালোকৰ ফটোখন আছে তাত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ এখন আহিব। তাত আপোনালোকে ক্লিক কৰি পেলাই মোৰ এনেকৈ একাউণ্ট আছে 2-3টা বনাই থৈছোঁ। তাৰপিছত আপোনালোক একদম তলৰ ফালে আপোনালোকে নতুনকৈ ফ্ৰেছ একাউণ্টটো আহি যাব। তাত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোক খোলা হ'ব। তাৰপিছত আকৌ তাত ক্লিক কৰি দিয়ক ৰাইট ছাইডৰ কৰ্নাৰত, ইয়ৰ চেনেলত ক্লিক কৰি দিয়ক। দিয়াৰ পাছত আপোনালোকৰ এখন এনেকুৱা ধৰণৰ চাৰ্ট খোলা হ'ব। তাত আপোনালোকে পিকচাৰ, আপোনালোকৰ নাম যি অনুযায়ী নাম থ'ব তাত থ'ব পাৰে। আপোনালোকে ইয়াতে যি ইচ্ছা আপোনালোকৰ চেনেলটোৰ নাম থ'ব পাৰে, আপোনালোকে ফটো দিব পাৰে। দিয়াৰ পিছত আপোনালোকে ক্ৰিয়েট চেনেলত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ গুগল সেইটো একাউণ্টৰ সৈতে আপোনাৰ এই ইউটিউবৰ চেনেলৰ একাউণ্ট আপোনালোকৰ একলগ হৈ পেলাই আপোনালোকে এটা চেনেল এনেকুৱাকৈ খোল খাই যাব। তাৰপিছত আপোনালোকে ইয়াতে ক্ৰিয়েট দেখিছে, আপোনালোকে ভিডিঅ' দিব পাৰে, কিবা বনাব পাৰে। বনাই পেলাই আপোনালোকে ইয়াতে আপলোড কৰিব।
যদি আপোনালোকে ভিডিঅ'টি চালে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পালে যে কেনেকৈ এটা গুগল একাউণ্টৰ সৈতে আপোনালোকক ইউটিউব চেনেলটি জড়িত কৰি পেলাই আপোনালোকে এটা ইউটিউব চেনেল খুলিব পাৰে আৰু মানে কেনেকৈ আপোনালোকে ভিডিঅ' আপলোড কৰিব, কেনেকৈ মানে আপোনালোকৰ বিষয় কি হ'ব বা কেনেকুৱা ধৰণৰ আপোনালোকৰ বিষয়ৰ ওপৰত চেনেলটি বনালে সোনকালে গ্ৰোথ হ'ব। তাৰ উপৰিও আপোনালোকে বিভিন্ন ধৰণৰ মানে ইউটিউবৰ লগত জড়িত সকলো খবৰ বা সকলো ধৰণৰ আপোনালোকে কেনেকৈ কি কৰিব লাগে সকলো ধৰণৰ ভিডিঅ' মই আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক মাজলৈ লৈ আহিম। গতিকে যদি চেনেলটি মোৰ চাব বিচাৰে বা আপোনালোকে তেনেকুৱা ধৰণৰ যদি আপোনালোকে আপডেটবোৰ যদি আপোনালোকে পাব বিচাৰে তেনেহ'লে চেনেলটি মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বটনটো অলত দবাই থৈ দিব। গতিকে আজিলৈ এইখিনিয়ে ভিডিঅ'টিত। আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক যে আপোনালোকে কি বিষয়ৰ ওপৰত কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকৰ চেনেলটো সোনকালে গ্ৰ'থ কৰিব। গতিকে তেনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগলৈ লৈ আহিম। গতিকে আজি ভিডিঅ'টিত ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। গতিকে চেনেলটি মোৰ চাই থাকিব।